আসসালামু আলাইকুম ওরহমতুল্লাহ। পুনৰ আপোনালোক সকললৈ আমাৰ এই এম অফ লাইভ চেনেলৰ তৃতীয় বিচৰলৈ স্বাগতম জনাইছোঁ। আজি আমি যি বিষয়ৰ ওপৰত আলোচনা কৰিম সেই বিষয়টো হ'ল হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দুগ্ধপান। বন্ধুসকল, তাহানিত মক্কাবাসীৰ মাজত এটা ৰীতি নিয়ম আছিল যে কোনো এটা সন্তান জন্ম হোৱাৰ পিছত সেই সন্তানক কোনো এটা গাঁৱলীয়া অঞ্চললৈ পঠিয়াই দিয়া হৈছিল, কিয়নো যাতে সেই সন্তানসকলে এটা মধুৰ সৌন্দৰ্য ভাষা গ্ৰহণ কৰিব পাৰে। ঠিক তেনেদৰে আমাৰ হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যেতিয়া জন্মগ্ৰহণ কৰিছিল, ঠিক তেনেদৰে ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামকো এটা বেলেগ ঠাইলৈ পঠিয়াই দিয়া হৈছিল আৰু এটা নিৰ্দিষ্ট মহিলাক দিয়া হৈছিল। তেনেহ'লে আহক বন্ধুসকল, আমি জানি লওঁ যে সেই মহিলা কোনজন, যে মহিলাই এনে এটা সৌন্দৰ্য, এনে এটা সৌভাগ্য লাভ কৰিবলৈ সক্ষম হৈছিল। সেই দেশত মক্কাবাসীৰ মাজত এটা গাঁৱলীয়া অঞ্চল আছিল বানু সাদ। এই কবিলাৰ পৰা এবাৰ বহুতো মহিলাই মক্কাৰ পিনে আগবাঢ়ি গ'লে যাতে কিছুমান সন্তানক লৈ তেখেতে যাব পাৰে। সেই দলৰ মাজত হালিমাতু সাদিয়া নামৰ এজন মহিলা আছিল, যিয়ে মক্কাত সেইসকলৰ ভিতৰত আছিল। তাই নিজৰ স্বামীক আৰু নিজৰ সন্তানক লৈ মক্কাত পিনে আগবাঢ়িলে। যেতিয়া মক্কাত পালে তেতিয়া হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আগৰে সকলো মহিলাই গ'লে, কিন্তু কোনো মহিলাই হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক ল'বলৈ আগ্ৰহ প্ৰকাশ নকৰিলে, কিয়নো হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আছিল এটা এতিম ল'ৰা, এতিম সন্তান। কিয়নো হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দেউতা তেখেতৰ জন্ম হোৱাৰ একমাহ আগতেই মৃত্যুবৰণ কৰিছিল, আৰু সেই নাতিৰ আব্দুল মুত্তালিবৰ কোৱাৰ বিপৰীতেও তেখেতে নল'লে। কিন্তু ভৰ বয়সত যেতিয়া সকলো মহিলাই এটা সন্তান লৈ নিজৰ গাঁৱলৈ উভতি যাবলৈ ধৰিলে, তেতিয়া হজৰত হালিমাতু সাদিয়াই ক'লে যে আমি হজৰত মুহাম্মদকে লৈ যাম, আমি খালী হাতী উভতি নাযাওঁ। তেতিয়া হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক নিজৰ বুকুত সাৱটি ল'লে আৰু নিজৰ উটৰ পিনে আগবাঢ়ি গ'লে। যেতিয়াই উটত লৈ যাত্ৰা আৰম্ভ কৰিলে, তেতিয়াই চালে যে সেই ক্ষীণ উটটো এতিয়া বৰ শকত আৰু গাখীৰ দিবলৈ সক্ষম হোৱা যেন লাগিছে। তেতিয়া সেই গাখীৰ নিজে আৰু নিজৰ স্বামী আৰু নিজৰ সন্তানক পান কৰাই তেখেতে যাত্ৰা আৰম্ভ কৰিলে। যাত্ৰাৰ মাজত সেই হজৰত হালিমাতু সাদিয়া সেই ক্ষীণ উটটো বৰ তেজিকৈ গৈছিল, আৰু সকলো মানুহে চাইছিল যে এই ক্ষীণ উটটো কেনেকৈ আগবাঢ়ি গৈছিল। এয়া আছিল হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ প্ৰথম বৰকত হালিমাতু সাদিয়াৰ ঘৰত আৰু উটত। বন্ধুসকল, যেতিয়া হালিমাতু সাদিয়া হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক লৈ নিজৰ গাঁৱত উভতি গ'ল, তেতিয়া এই সংসাৰত বহুতো বৰকত নাজিল হ'ল। হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ফলত বহুতো বৰকত তেখেতৰ ঘৰত নাজিল হৈছিল। যেনেকুৱা যে তেওঁলোকৰ যি ছাগলী আছিল, সেই কালটো বৰ অকাল আছিল, কিন্তু সেই অকালৰ মাজতেই তেওঁলোকৰ যি ছাগলী আছিল সেয়া বৰ পেট ভৰি কিনে খাই ঘৰত আহিছিল। আৰু তাকে চাই বেলেগ মানুহে কৈছিল যে হালিমাতু সাদিয়াৰ ঘৰত কেনে এটা সন্তান আহিছে যে সকলো বস্তু পৰিপূৰ্ণভাৱে হৈ আছে। যেতিয়া 2 বছৰমান পাৰ হ'ল, তেতিয়া হালিমাতু সাদিয়া হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক লৈ মক্কাত উভতি আহিলে আৰু হজৰত আমিনাৰ অনুমতি লৈ আৰু 2 বছৰ ৰখাৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিলে। হজৰত আমিনাই অনুমতি দিয়াত হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক লৈ নিজৰ গাঁৱলৈ পুনৰ উভতি আহিলে। কিন্তু হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক লৈ বহুতো অভূতপূৰ্ণ বহুতো আকস্মিক ঘটনা ঘটিলে। যেনেকুৱা এবাৰ হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজৰ লগৰীয়াহঁতক লৈ ছাগল আৰু উট চৰাবলৈ লৈ গ'ল। তেতিয়া হঠাতে কেইবাজন মানুহ বগা কাপোৰ পিন্ধি হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক লৈ শুৱাই কেনে নিজৰ বুকু দুফাল কৰি কেনে এই কলিজাটো বাহিৰ কৰি জমজম পানীৰে ধুলে। এই দৃশ্যটো চাই হালিমাতু সাদিয়াৰ যি সন্তান সেই দৌৰি গ'ল, আৰু লগৰীয়াসকলেও সেই হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যে দুধমা হালিমাতু সাদিয়াৰ ঘৰত গৈ ক'লে যে হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কেইজন মানুহে ধৰি কিনে মাৰি পেলাইছে। হালিমাতু সাদিয়া নিজৰ স্বামীৰ লগত লৈ আহি কিনে হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক চালে যে তাৰ গাটো বৰ লাল হৈ গৈছে, আৰু এনেকুৱা দৃশ্য যায় হালিমাতু সাদিয়া বৰ ভয় খালে, আৰু এই ভয়তে হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক 4 বছৰ আগতেই হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক লৈ নিজৰ মা আমিনাৰ ওচৰত দি দিলে। আজিৰ কাৰণে ইমানেই। আমি অতি সোনকালে এই এম অফ লাইভ চেনেলৰ নবীৰ জীৱনী চিৰিয়েলৰ 4ৰ্থ এপিছডলৈ আগবাঢ়িম। ধন্যবাদ। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহ।